হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ গুণগুণ চেনেলৰ অন্য এটি ব্লগলৈ। আজি আপোনালোকক দেখাব লৈছোঁ লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্মখন কিদৰে ফিল আপ কৰিব। মই গোটেইখিনি আজি দেখাই দিম। ইয়াত আপুনি পাছপৰ্ট চাইজৰ ফটো এখন দিব আৰু নেক্সট আহিলে আপোনাৰ আত্মসহায়ক গোটৰ সদস্যৰ নাম। ইয়াত আপোনাৰ নামটো লিখিব, কেপিটেলত লিখিব আপুনি। তাৰপিছত আহিলে আত্মসহায়ক গোটৰ নাম, আপুনি যিটো গোটত আছে সেই গোটটোৰ নাম লিখিব। তাৰপিছত আপোনাৰ আহিছে আত্মসহায়ক গোটৰ MIS কোড, এটা কোড পায়, সেই কোডটো আপুনি ইয়াত লিখিব। যদি নাজানে আপুনি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক সুধি ল'ব, শুদ্ধকৈ লিখিব গোটৰ কোড নাম্বাৰটো। নেক্সট আহিলে মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দিব, যিটো আপোনাৰ ৰানিং চলি আছে এই নাম্বাৰটো দিব ইয়াত। আৰু জাতি আপোনাৰ সাধাৰণ হয়, অন্যান্য পিছপৰা হয় বা অনুসূচিত জাতি জনজাতি যিটো হয় আপুনি সেইটো চিলেক্ট কৰি ল'ব। আৰু নেক্সট আহিলে আপোনাৰ আবেদনকাৰী মৰণ মৰ্তক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি, যদি হয় হয়, আৰু যদি নহয় নহয় চিলেক্ট কৰিব। তাৰপিছত আহিলে আবেদনকাৰী চাহ জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি, এনেকৈ চিলেক্ট কৰি ল'ব। আৰু ছেভিং বেংক একাউণ্ট নাম্বাৰ, আপোনাৰ যিটো একাউণ্ট ছেভিং বেংক একাউণ্ট নাম্বাৰ সেইটো দিব ইয়াত, আপোনাৰ শুদ্ধকৈ লিখিব। আৰু ইফালে বেংকৰ নাম আপোনাৰ HDFC SBI CBI যি হয় আপোনাৰ বেংকৰ নামটো লিখিব। নেক্সট আহিলে আপোনাৰ ইয়াতে শাখাৰ নাম, আপোনাৰ যিটো শাখা হয় শাখাৰ নাম দিব। আৰু এতিয়া বেংকৰ IFSC কোড থাকে, সেইটো IFSC কোড আপুনি শুদ্ধকৈ দিব। নেক্সট আপোনাৰ থাকিলে ভিলেজ, আপোনাৰ যিখন গাঁৱৰ হয় সেইটো আপুনি ইয়াত লিখি দিব। নেক্সট আপোনাৰ আহিলে ইয়াত 13 নম্বৰ নাম্বাৰ যিটো আছে ইয়াত আপোনাৰ গাঁও পঞ্চায়ত, গাঁও উন্নয়ন পৰিষদ, গাঁও উন্নয়ন সমিতি, MSC সমষ্টি যিটো হয় আপুনি ইয়াত শুদ্ধকৈ লিখিব। আৰু উন্নয়ন খণ্ডৰ নাম লিখিব ইয়াত। নেক্সট আপোনাৰ জিলাৰ নাম লিখিব। তাৰপিছত আহিলে আপোনাৰ বিধানসভা সমষ্টিৰ নাম লিখিব ইয়াত। আৰু তাৰপিছত আহিলে আপোনাৰ ভোটযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ নম্বৰটো, আৰু ইয়াত ভোট কেন্দ্ৰ গ্ৰহণ কেন্দ্ৰৰ নাম, আৰু ইয়াত ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ গোটেইখিনি ইয়াত বহাব। তাৰপিছত আহিলে সন্তানৰ সংখ্যা, যদি আপোনাৰ 3টাতকৈ বেছি সন্তান আছে তেতিয়া লিখিব। আৰু ইফালে আহিলে বিদ্যালয়লৈ যোৱা 3 বা 14 বয়সৰ কন্যা সন্তানৰ সংখ্যা, যদি আপোনাৰ কন্যা সন্তান আছে 3 বা 14 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি এইটো লিখিব। আৰু বিদ্যালয়ৰ কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নাই, এইটো যদি আপোনাৰ কন্যা সন্তান আছে তেতিয়া আপোনাৰ এইটো প্ৰযোজ্য হ'ব। বা অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিটো জীয়াই আছেনে নাই আৰু ডাঙৰ হৈছে নাই, যদি জীয়াই আছে হয়, আৰু নাই যদি নাইত আপুনি চিন দিব। আৰু যদি নাই সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে, যদি হৈছে আপুনি হয় দিব, আৰু নহয় যদি নহয় চিলেক্ট কৰিব। আৰু ইফালে আহিলে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠনৰ বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ যিকোনো ঋণ পৰিশোধ কৰা হৈছেনে নাই, যদি হৈছে হয় দিব, আৰু নাই যদি আপুনি নাই চিলেক্ট কৰিব। পুঁজিৰ দ্বাৰা কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, ইয়াত আপুনি 10,000 টকাটোলৈ কি ব্যৱসায় কৰিব সেইটো লিখিব। ওপৰত আপুনি যিটো চিলেক্ট কৰিছে সেইটো ইয়াত লিখি দিব। নেক্সট আপোনাৰ ইয়াত আহিলে ডিক্লেৰেশ্যন, ইয়াত আপোনাৰ নামটো লিখি পেলাই আপোনাৰ দেউতা বা স্বামী যোন আছে তেখেতৰ নামটো লিখিব। ওপৰৰখিনি আপুনি গোটেইখিনি শুদ্ধকৈ কৰি লৈ ইয়াত আপোনাৰ ডেট দিব, আৰু ইয়াত আপোনাৰ ইয়াত ছিগনেচাৰ দিব। ইয়াত আপোনাৰ সংকল্প পত্ৰ, ইয়াত আপোনাৰ কন্যা সন্তান যদি আছে অংগনবাড়ী স্কুলত দিছে নাই এইখিনি একেই হয়। ইয়াত জাতি জনজাতি পিছপৰা শ্ৰেণী হয়, এইখিনি ছেমখিনিয়ে হয়, আপোনাৰ ইংলিছত দিছে। আৰু ইয়াত আপোনাৰ কি ব্যৱসায় কৰিব 10,000 টকাটো লৈ আপুনি ছেম লিখিব, ওপৰত যিটো লিখিব দিছিলে আৰু ইয়াত চিলেক্ট কৰাখিনি আপুনি ছেম কৰিব। ইয়াত আপোনাৰ লিখিব এটা, আৰু ইয়াত চিলেক্ট বেলেগ নকৰিব, ভুলকৈ হ'লে কিন্তু নাপাব, আপোনাৰ টকাটো পোৱাৰ পৰা বিৰত হ'ব। শুদ্ধকৈ লিখিব এইখিনি গোটেইখিনি। ইয়াত আপুনি 10,000 টকাটো লৈ কি বিজনেছ কৰিব ইয়াত দিয়া আছে। ইয়াৰ আগতে আপোনাৰ 22 নম্বৰ আছিলে এটা, যিটো পুঁজিৰ দ্বাৰা আপুনি কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, সেইটো আপুনি যি লিখিছিলে ইয়াত আপুনি ছেম এইটোৱে চিলেক্ট কৰিব। কাৰোবাৰ মোবাইলৰ দোকান দিব, কোনোবাই কাঠফুলাই খেতি কৰে বা চেলুন আছে, এনেকৈ যি ধৰণৰ বিজনেছ কৰে সেইটোৱে ইয়াত লিখিব। ছেম হ'ব লাগিব কিন্তু দুইটা বেলেগ বেলেগ নকৰিব। আৰু ফৰ্মখন আপুনি শুদ্ধকৈ লিখিব, ভুল নকৰিব, ভুল কৰিলে আপুনি এইখিনি টকা পোৱাৰ পৰা বিৰত থাকিব। এইখিনিয়ে আছিলে আজিলৈকে, ধন্যবাদ।